আজি প্ৰকৃতাৰ্থত ৰেনবো জিপাল হৈ উঠিছে জানানে আৰু ধন্যবাদ আকৌ ধন্যবাদ বা মই তোমাক মোৰ ফালৰ পৰা ধন্যবাদ মই নাজানো কিয় মোৰ চকু পানী ওলাইছে মানে থ্যাংক ইউ সঁচাকে মই এইবোৰ এনে ধৰণৰ প্ৰতিভা সঁচাকে আদৰ্শ হৈ ৰোৱা একদম মানে তোমাৰ এইখিনি সময় চাগে মোৰ চিৰ জীৱনৰ কাৰণে মোৰ মৰম নামৰ পৃষ্ঠাটোত সদায় সজীৱ হৈ থাকিব জানানে খুব কম দেখো আচলতে এনেকুৱা ধৰণৰ মন এটা লৈ আৰু মই বাৰে বাৰে কম সেইকাৰণে আদৰ্শ এইখিনি কিন্তু সুখৰ চকু পানী আচলতে এইখিনি সুখৰ চকু পানী কাৰণ নেদেখো খুব কম দেখো আচলতে আমাৰ সংস্কৃতিক জীয়াই ৰখাৰ গোটেই দুৰ্বা হেঁপাহ এটা ভিতৰত যদি নাথাকে তেতিয়া এনেকে এইখিনি কাম কৰিব নোৱাৰে কোনো আৰু প্ৰতিগৰাকী অভিভাৱকক সেয়া মই প্ৰণাম জনাম নিজৰ ছোৱালীজনীক নিজৰ ল'ৰাটোক এইখিনি কাৰণে আগবঢ়াই দিলে আমাৰ জাতিটো এনেই ধুনীয়া হৈ যাব